হাই বন্ধুসকল, মই জিয়াউৰ ৰহমান। আজি মোৰ প্ৰথম ইউটিউবত টিপছ। মোৰ আজিৰ টিপছটো হ'ল এইটোৱে যে ৰোড বা ৰাস্তা, এটা আমি সাধাৰণ ভাষাত ৰাস্তা বুলি কওঁ, আমাৰ নিজৰ অসমীয়া ভাষাত আমি ৰাস্তা বুলি কওঁ, ইংৰাজীত ৰোড বুলি কওঁ আৰু হাইৱে বুলিও কওঁ। যিহেতু হাইৱে মানে কি, এইবিলাক আপোনালোকে ক'ব নালাগে, এইবোৰ বুজিব পায়। হাইৱে মানে দীঘলীয়া ৰাস্তা, বহল ৰাস্তা। এইটো বহল ৰাস্তাৰ মাজত বা বহল ৰাস্তাত কাষেদি মানে এইটো দুফালেদি কিয় এনেকা বগা আৰু ক'লা মাৰ্ক থাকে, এইটোৰ মানে কি? মই ক'বলৈ বিচাৰিছোঁ যে এইটোৰ মানে হ'ল ৰাতিৰ ভাগত যদি আপুনি গাড়ী বাইক যেনে কাৰ লৈ যাওঁতে এই ৰাস্তাৰ মাজেদি থকা বগা আৰু ক'লাৰ দুফালে যে চিন থাকে, এইটো হ'ল যেনে আজি এইটো ক'লা মাজত যদি এটা বগা থাকে, এইটো চিনটো বিশেষকে ভালকে দেখিব পাৰে। সেইবুলিয়ে এইটো ক'লা আৰু বগা মাৰ্ক দি তোৰ চাইডত ৰাখি দিয়ে। নিশ্চয় যদি মই কথাটো শুদ্ধ হয়, তেতিয়াহ'লে আমাৰ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ। আজি মই এইখিনি টিপছ মই যিখিনি পাইছোঁ সেইখিনি দিছোঁ, কিয়নো ইউটিউব ফ্ৰী প্লেটফৰ্মত মই ক'বলৈ পাইছোঁ। এইটো কাৰণে মোৰ অনেক ভাল লাগিছে। থেংকছ। মই